এইটো জানাই ভিডিঅ' বনালে মইতো লাইক কৰো মানে আৰু 10টা কওঁ লাইক কৰিব মানে নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু স্বাগতম জনাইছো আপোনালোকৰ ইউটিউব চেনেল কৰ্মই জীৱনলৈ বন্ধুসকল আহি গৈছো পুনৰ এবাৰ জিন্তুছ কাৰ ৱৰ্ল্ডৰ সেকেন্ড ভিডিঅ' লৈকে তো ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে হয়তো চাইছে আৰু যিসকলে নাই চোৱা গৈ পিনি ফাৰ্ষ্ট পাৰ্টটো চাব তাতে একদম ধুনীয়া ধুনীয়া গাড়ী আছিলে মানে মই নিজেও খুব মানে একদম মৰম লাগি গৈছে গাড়ীকেইখনলৈ তো সেই পাৰ্টটো আপোনালোকে গৈ পিনি চাব আৰু যদিহে চোৱা নাই তেন্তে এইটো ভিডিঅ' চাই মেলি চাবগৈ আগে চাব নালাগে এইটো ভিডিঅ' প্ৰথমতে চাই লওক কাৰণ এইটো ভিডিঅ'ত হ'ব অকণমান বেলেগ আৰু যিসকলে বাজেটত গাড়ী বিচাৰি থাকে মানে অকণমান কম দামত যিসকলে বিচাৰি থাকে আৰু দামতো যিসকলে বিচাৰি থাকে চবৰে কাৰণে মানে সকলোৰে কাৰণে ইয়াত মানে আপোনালোকে গাড়ী পাব তো আহি গৈছে এতিয়া ছেকেণ্ড পাৰ্টলৈকে তো আৰু যিজনে মানে কেমেৰাটো ধৰি আছিলে আপোনালোকে কল্পনা কৰি লওক জিন্তুছ কাৰ ৱৰ্ল্ডত আৰু মানে হিৰো এয়া চাওক বন্ধুসকল নয়ন দা কি খবৰ নয়ন দা বঢ়িয়া ন তো আজি ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰা যাওক ন তো বোলো বন্ধুসকল তো এতিয়া ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰোঁ আৰু নয়ন দা আজি কোনখন গাড়ী দেখুৱাব আপুনি একদম কমৰ পৰা যাওঁ কমৰ পৰা ন কমৰ পৰা যাম বেছিলৈকে তো এয়া আপোনালোকক দেখুৱাই দিছোঁ যে গাড়ী আগতে দেখুৱাই দিছোঁ যে কি গাড়ী আছে আপোনালোকে চাওক এইফালে নাম নকওঁ বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো সেই গতিকে নাম নকওঁ চাওক কিমান গাড়ী আছে আজি অসংখ্য গাড়ী আছে মানে কিমান গাড়ী আছে আপোনালোকে চাই লওক ভেনৰ পৰা আদি কৰি স্পাৰ্ক এইফালে চিডান এইফালে চবফালে দেখুৱাই লৈছোঁ নন্দা তাৰপিছত মানে দাম চাম আহি মই অকণমান বোকা যিহেতুকে আছে অকণমান পিছল খাই গৈছোঁ এয়া চাওক চবফালে গাড়ী ভৰ্তি আজি জিন্তুছ কাৰ ৱৰ্ল্ড সেইফালে পিছফালেও আছে তো বন্ধুসকল দেখুৱালোঁ এতিয়া আহি যাম যে আচলতে কোনখন গাড়ীৰ কিমান দাম আৰু কোন চনৰ হয় তো দৌৰি আহিছোঁ তো কওক নন্দা এখন কমৰ পৰা আহিছোঁ চিডান গাড়ী আচ্ছা যিহেতু নেকি এখন হণ্ডা এছেন হয় তো এইখন কিমান হেৰি কৰিছে দাম 1 লাখ টকা কি 1 লাখ ধেমালি কৰা নাই তো বন্ধুসকল চাই লওক এখন গাড়ী আপোনালোকে পাই যাব 1 লাখ টকাত বৰ বেছি দিন হোৱা নাই মানে আপোনালোকৰ ইয়ালৈ অহা আৰু মানে ষ্টক পুৰা খতম হৈ গৈছে আগৰ যিখিনি গাড়ী আছিলে তো এতিয়া নতুন গাড়ী আহি গৈছে তো আপোনালোক যদিহে লাগে তেন্তে 1 লাখ টকাত আপোনালোকে পাই যাব আৰু এইখিনিতে নয়নদা পটককৈ এটা কথা কৈ দিওঁ মানে কি হ'ল আপোনালোকে বহুতে ভাবিব পাৰে যে দাম বেছি হ'ল বা কিবা হ'ল বুলি যদি কোনোবাই যদি ভাবে তো সেইটো কাৰণে মই এটা কথা আপোনালোকক জনাই থৈ দিওঁ যে যদিহে দাম বেছি হ'ল তেন্তে ইয়াৰ পৰা গাড়ী ওলাই নগ'লেহেঁতেন আৰু যিটো দাম এওঁলোকে কয় সেইটো নেগচিয়েবল হৈ যাব সেইটো আপোনালোকে ফোন বা আপোনালোকে নিজে ফেচ টু ফেচ আহি পিনি আপোনালোকে কথা পাতি ল'ব চাই মেলি চলাই মেলি চাওক তাৰপৰা দাম দৰ ফিক্স কৰক লৈ যাওক তাৰপিছত লৈ যাওক ধুনীয়াকৈ তো এতিয়া আহি যাওঁ আৰু এইখনতো দেখুৱালে ন নয়নদা এইখন কোন চনৰ হয় নয়নদা 2009 চনৰ এখন গাড়ী আপোনালোকে পাই যাব 1 লাখ টকাত একদম চাওক না এটা টাইমৰ ৰজা গাড়ী এইবিলাক তো এয়া আপোনালোকক চাৰিফালৰ পৰা দেখুৱাই দিছোঁ 1 লাখ টকীয়া এখন গাড়ী নেক্সট আহি যাওঁ এখন স্পাৰ্ক এখনো 1 লাখ টকা তো বন্ধুসকল চাই লওক স্পাৰ্ক আপোনালোকক দেখুৱাই দিছোঁ চাৰিওফালৰ পৰা লুকটো এইদৰে কি মজা হৈ আছে গাড়ী পুৰা ৱেল এণ্ড গুড ফিনিচিঙত আছে তো আৰু এইখনৰ দামটো হৈ গ'ল 1 লাখ টকা আৰু এইখন কোন চনৰ হয় এইখন তোমাৰ 9 চনৰ হয় 2009 আপডেট আছে গাড়ী আপডেট ন চব কাগজ পাতি চব আপডেট পাই যাব সেইখিনি আপোনালোকে মানে জিন্তুছ কাৰ ৱৰ্ল্ডত নয়নদাহঁতৰ ওচৰত আহিলে আপোনালোকে কোনদিন চিন্তা কৰিব নালাগে তো আৰু নেক্সট আহি যাওঁ কোনখন নয়নদা এইখন অকণমান লেতেৰা হৈ আছে এইখনতো আৰু কমটি এইখন কিমান 80,000 কি কৈছে তো বন্ধুসকল চাই লওক যদিহে কাৰোবাৰ গাড়ী চলোৱাৰ সপোন আছে তেন্তে আপোনালোকে এইখন লেতেৰা হৈ আছে মানে অকণমান বৰষুণো দিলে যিহেতুকে অকণমান চাগে আগৰ পৰা ধূলি পৰি আছিলে তো সেইটোৱে মানে লেতেৰা হৈ গ'ল অকণমান বেছি তো আপোনালোকৰ যদি মানে এখন ধুই দিয়ে তেন্তে চিকচিকাই যাব ন গাড়ী তো আপোনালোকে চাই লওক এখন ইণ্ডিগ' এখন আছে আপোনালোকে পেট্ৰলৰ হয় আপোনালোকে পাই যাব এখন 80,000 টকাত আৰু পুনৰ এবাৰ কৈছোঁ যাৰ পচন্দ হয় তেওঁলোকেহে লৈ যাব কোনোতো বাধ্যবাধকতা নাই তো কাৰোবাৰ ভাল লাগিব কাৰোবাৰ বেয়া লাগিব আৰু এইখন গাড়ীও আল্টিমেটলি কোনোবাই নহয় কোনোবাইতো নিবই তো যদিহে কাৰোবাৰ লাগে তেন্তে আপোনালোকে লৈ যাব কোনো মানে এনেকুৱা নহয় যে ল'ব লাগিব গাড়ী বেয়া কিবা ভাল সেইবিলাক মোক কৈ লাভ নাই মানে কমেণ্টত কৈ পিনিও লাভ নাই যিসকলে নিজে আহি কেনে চাই মেলি ল'ব চাব চবফালে চাই ল'ব ভিতৰ ইণ্টাৰভিউ চাব চলাবলৈ একো হেৰি নালাগে আহিব টেষ্ট ড্ৰাইভ দিয়া হ'বই আপুনি চাই মেলি চব মানে লাগিলে যদি মানে হেৰিও নহয় তেনেহ'লে মেকানিক লৈ আহি দেখাই কেনেও লৈ যাব দেখাই পিনি লৈ যাব আৰু
মানে কি হয় এনেকুৱা নহয় যে নয়নদাহঁতে কৈ দিছে বুলি আপোনালোকে বিশ্বাস কৰি ল'বতে সেইটো কথাও নহয় যিকোনো মানে গাড়ীৰ বস্তু চাব চাই মেলি লওক তো সেইটো কথা মেইন কথাটো হৈ গ'ল সেইটো তো আৰু নেক্সট আহি যাওঁ নয়নদা কোনখন গাড়ী লাগে আহি যাওক এতিয়া ন এইখন এখন আছে এইখন ভেনখন কৈ দিয়ক বহুতে ভেন বিচাৰি থাকে কমেণ্টতো কয় এখন তোমাৰ 16 চনৰ হয় এখন এখন তোমাৰ 17 চনৰ কিমান দাম এখন তোমাৰ 2,60,000 টকা 2,60,000 টকা তো বন্ধুসকল চাই লওক মোৰ আৰু এজন মোৰ এজন কাষ্টমাৰ এজনে বিচাৰি আছিলে ভেন বিচাৰি আছিলে ফাইনেন্সো হৈ যাব ন ফাইনেন্সো अवेलेबल আছে মানে ধৰক আপোনাৰ যদি ৰিফাইনেন্স কৰিব বিচাৰে হয় তেনেহলে ৰিফাইনেন্স কৰিব পাৰে হৈ যাব ন হৈ যাব তো বন্ধুসকল চাই লওক এখন ভেন যদিহে কাৰোবাক লাগে আৰু মোক এজন দাদা এজনে ফোন কৰিছিলে যে ভেন লাগে তো আপোনালোকক দেখুৱাই দিছোঁ এই ভেনখন যদিহে কাৰোবাক প্ৰয়োজন হৈ আছে তেন্তে আপোনালোকে আহি যাব এই ভেনখন আপোনালোকে লৈ যাব পাৰিব চাৰিওফালৰ লুকটো এইদৰে দেখুৱাই দিছোঁ কিন্তু আপোনালোকে নিজে আহি চাই যাব আৰু নেক্সট আহি যাওঁ নয়নদা এইফালৰ পৰা ষ্টাৰ্ট কৰি দিওঁ নেকি নে কমৰ পৰা কৰোঁ বলক বলক এল্টো এখন কিমান এখন তোমাৰ 1,25,000 1,25,000 টকাত এল্টো এলেক্সা হয় এসি পাৱাৰ ষ্টেৰিং সব পাব ইয়াত এখন কি মানে কিমান কোন চনৰ হয় এখনো 8 চনৰ হয় কিন্তু আপডেট আছে কাগজ আপডেট আছে তো বন্ধুসকল চাই লওক এখন এল্টো চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ ৰজা গাড়ী চব ফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ কণ্ডিশ্যন এইখন 1,20,000 টকাত 1,20,000 টকাত আপোনালোকে পাই যাব এল্টো 800 আজি এল্টো পুৰা আছে ন বহুতে মানে ডিমাণ্ড এখন 1,25,000 টকা মানে 5,000 টকাৰ ডিফাৰেঞ্চ আপোনালোকে চাই লওক 1,25,000 টকাত আপোনালোকে ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন তো পাই যাব গাড়ী ধুনীয়াকৈ আৰু অকণমান পিছফালৰ পৰাও দেখুৱাই দিছোঁ চাই লওক আপোনালোকে চব ফালৰ পৰা আপোনালোকে চাই ল'ব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোক যাক পচন্দ হয় আপোনালোকে এল্টো গাড়ী লৈ যাব পাৰিব আৰু নেক্সট আহি যাওঁ নয়নদা কোনখন এখন আছে স্পাৰ্ক তো বন্ধুসকল চাই লওক এখন স্পাৰ্ক এখন কিমান চলিছে এখন তোমাৰ 1,40,000 টকা 1,40,000 টকাত তো বন্ধুসকল চাই লওক 1,40,000 টকাত আৰু এখন স্পাৰ্ক এখন আছে যদিহে আপোনালোকক লাগে তেওঁ চাই লওক আৰু নিজৰ কথা আপোনালোকে লৈ যোৱা নোযোৱাটো কিন্তু মই ক'ম যে জিন্তুছ কাৰ ৱৰ্ল্ডত আপোনালোকে বাৰ কৈছোঁ যে ব্যৱহাৰ পাতিৰ লগতে মানে দামো নেগচিয়েবল হৈ যাব আৰু কাগজ পত্ৰ সকলো যিহেতুকে কৈ দিব তো আপোনালোকে মই প্ৰিফাৰ কৰোঁ আপোনালোকে ধুনীয়াকৈ আহি পিনি লৈ যাব আৰু নেক্সট নহয় এখন আছে ৰেডিগো ডেটছান ৰেডিগো হয় তো বন্ধুসকল চাই লওক এখন 2 লাখ টকা 2 লাখ টকা তো বন্ধুসকল চাই লওক এখন ডেটছান ৰেডিগো আপোনালোকে পাই যাব যাৰ মানে বাজেটটো কম তেওঁলোকে লৈ যাব পাৰিব ডেটছান ৰেডিগো এই গাড়ীখন 2 লাখ টকাতে আৰু এইখন কোন চনৰ হয় নয়নদা 2017 চনৰ এখন গাড়ী আৰু নেক্সট আহি যাওঁ নয়নদা কোনখন এখন আছে সুইফট ডিজায়াৰ তো এখন তোমাৰ 10 চনৰ হয় 2010 2,40,000 টকা তো চাই লওক আৰু সুইফট বুলি ক'লে নয়নদা ডিমাণ্ডেবল গাড়ী সুইফট বুলি ক'লে ডিমাণ্ডেবল গাড়ী মানে ভাড়া মাৰিবলৈ হওক বা যিকোনো ক্ষেত্ৰত সুইফট যিহেতুকে মানে এখন ডিমাণ্ডেবল গাড়ী হয় তো সেইটো কাৰণে আপোনালোকক লৈ যাব পাৰে মই ক'ম যদি কাৰোবাক প্ৰয়োজন হৈছে তেন্তে আপোনালোকে সুইফট লৈ যাব পাৰিব এখন কিমান দাম কৈছিলে 2,40,000 টকা তো বন্ধুসকল চাই লওক চাৰিওফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ যাতে মনত কোনো খুঁত থাকি নাযায় তো এইদৰে আপোনালোকক দেখুৱাই দিছোঁ আৰু নেক্সট আহি যাওঁ নয়নদা কোনখন দেখুৱাব আচ্ছা এইখনোতো বিচাৰে বহুতে ন এখন মানে পাবলৈ নাইকিয়া নিচিনা তোমাৰ আহিছিলে মানে পটকে আহে আৰু লৈ যায় যোনে চাই পছন্দ কৰে এতিয়া ধৰা ভিডিঅ'ত আপলোড দিবলৈ নোপোৱা আগতে লৈ যায় এখন নয়নদা কোন চনৰ 11 চনৰ হয় 2011 আৰু এখন কিমান চলিছে এখন তোমাৰ চলাটোতো যিহেতু নেকি এইখিনি এনেকুৱাকৈ অলপ ৰানিং হ'বই এইখন তোমাৰ যেনে 70,000 মান ৰানিং হৈছে তাৰপিছত তোমাৰ দামটো 2,40,000 তো বন্ধুসকল চাই লওক 2,40,000 টকাত যদি কোনোবাই ইকো ভেন বিচাৰি আছে আপোনালোকে ধুনীয়াকৈ আহি লৈ যাব পাৰিব ওখ পাখ এখন গাড়ী চিট বেছিকৈ আছে তো আপোনালোক চাৰিওফালৰ পৰা লুকটো দেখুৱাই দিছোঁ আৰু এইফালে চক গাৰ্ড চাৰ্ডো লগাই থৈ দিয়া আছে তো যদিহে কাৰোবাক ইকো ভেন পচন্দ হয় তেন্তে কাৰোবাক যদি সন্ধানত আছে তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই ইকো ভেনখন আপোনালোকে লৈ যাব পাৰিব চক চাৰিওফালৰ পৰা আপোনালোকক ধুনীয়াকৈ সুন্দৰকৈ দেখুৱাই দিছোঁ আৰু নয়নদা নেক্সট আহি যাওঁ এইখন i20 এইখন কিমান তোমাৰ 10 চনৰ হয় এখন তোমাৰ 2,40,000 টকা 2,40,000 টকাত i20 তো বন্ধুসকল চাই লওক কাৰোবাক যদি লাগে i20 2,40,000 টকাত আপোনালোকে লৈ যাব পাৰিব এলয় চলয় লাগি আছে ন তো বন্ধুসকল চাই লওক ধুনীয়াকৈ এলয় হুলো আপোনালোকে পাই যাব লগতে এই i20 খন যদি আপোনালোকে লৈ যায় আৰু এতিয়া মানে ৰজাৰ কথা পাতিম নেকি এখন আছে সেইফালেতো গোটেই লাইনটোৱে ডাঙৰ গাড়ী আছে এইফালে তো এতিয়া আহি যাওঁ নয়নদা নেক্সট এতিয়া XUV 500 তো ইয়াৰ আগতো আপোনালোকে XUV 500 দেখিছিলে মই প্ৰথমতে ভাবিছিলোঁ যে সেইখন থাকি গ'ল নেকি কিন্তু সেইখন নহয় এখন নতুন ষ্টক আহিছে XUV 500 পুনৰ এবাৰ আপোনালোকে যদি
বিচাৰে তেন্তে XUV 500খন আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব চাৰিফালৰ লুক দেখুৱাই আছোঁ প্ৰথমতে জানি লওঁ যে কোন চনৰ হয় আৰু কিমান 14 চনৰ হয় 14 চনৰ লাষ্টৰ হয় আচ্ছা দামটো 6,30,000 টকা 2014 চনৰ গাড়ী 6,30,000 টকাত আপোনালোকে XUV 500 মানে একদম কিছুমানৰ অলপমান চখ থাকে ন ডাঙৰ গাড়ী চলাম তো তেওঁলোকৰ কাৰণে এইখন গাড়ী আপোনালোকৰ কাৰণে আজি নয়নদাই আনি থৈ দিছে তো বন্ধুসকল চব ফালৰ পৰা আপোনালোকক লুকটো দেখুৱাই দিছোঁ চাওক XUV 500 যেতিয়া এয়া আপোনালোকক দেখুৱাই দিছোঁ চাৰিফালৰ লুকটো এয়া আপোনালোকে চাব পাৰে ধুনীয়াকৈ মই সদায় মানে আপোনালোকক দেখুৱাই দিওঁ চাৰিফালৰ পৰা যিহেতুকে কোনো বিচাৰে মানে সকলোৱে যিহেতুকে আহিব নাই তো সকলোৱে বিচাৰে যে চাৰিফালৰ লুকটো দেখুৱাই দিয়াটো তো সেইটো কাৰণে আপোনালোকক চাৰিফালৰ পৰা দেখুৱাই দিছোঁ এই XUV 500খন তো বন্ধুসকল চাই লওক যদিহে কাৰোবাক পচন্দ হয় তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই গাড়ীখন লৈ যাব পাৰিব আৰু নেক্সট আহিছে নয়নদা কোনখনলৈকে বলেৰো বহুতে বিচাৰি আছিলে কমেণ্টতো সুধি আছিলে যে বলেৰো স্কৰপিঅ আছে এখন এইখন স্কৰপিঅ দেখালে S11 হয় আচ্ছা S11 তোমাৰ মানে 19 চনৰ হয় 2019 চনৰ S11 হয় এইখন কিমান দাম এখনৰ দামটো তোমাৰ পৰিব 14 লাখ পৰিব 14 লাখ টকা তো বন্ধুসকল চাই লওক S11 একেবাৰে নিউ আপডেটৰ গাড়ী হয় এইখন হৈ গ'ল স্কৰপিঅ চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ যদিহে কোনোবা অকণমান বাজেট ডাঙৰ তেওঁলোকে যদি বিচাৰে তেন্তে আপোনালোকে এই গাড়ীখনো স্কৰপিঅ'খনো লৈ যাব কি কৈছে নয়নদা ৰিফাইনেন্স হৈ যাব ন তো চাই লওক কিছুমানৰ বাজেটটো এতিয়া ধৰক ল'বলৈ বিচাৰে ধৰা বাজেটটো কম আছে তেখেতসকলে হয়তো ৰিফাইনেন্স কৰি কিনেও ল'বলৈ পাৰিব চক কিবা এখন যে একদম কিবা মানে কি ক'ম এই যে ডাঙৰ ডাঙৰ হিৰোবিলাক থাকে কিবা তেনেকুৱা গাড়ী নিচিনাহে লাগে মানে স্কৰপিঅ'খন তো চাৰিফালৰ পৰা আপোনালোকক দেখুৱাইলোঁ যদিহে কোনোবাই বিচাৰি আছে স্কৰপিঅ' তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই গাড়ীখনো লৈ যাব পাৰিব আৰু নেক্সট আহি যাওঁ নয়নদা কোনখন বলেৰো তো মানে দেখোঁতে ডেঞ্জাৰ মানে সাংঘাতিক গুলি লাগিছে জুই তো এইখন নয়নদা কোন চনৰ হয় 2019 চনৰ বৰ বেছি দিন পোৱা নাই ZLX পাৱাৰ প্লাছ হয় মানে বহুত ধুনীয়া হৈ আছে আৰু এলয় আছে পাঁচটা এলয় মানে এলয়টো আৰু চকা মানে চব ডাঙৰ ডাঙৰকৈ লগাই থৈ দিয়া আছে চাই লওক কোনোবাই মানে যদি ভাবিছে মডিফাই কৰিবলৈ দৰকাৰ নাই চব অলৰেডি কৰি থোৱা আছে আৰু এক্সেছ মডিফাই নাই কৰা মই আকৌ এবাৰ কৈ দিছোঁ এক্সেছ মডিফাই নহয় মানে চিম্পুল মডিফাই দিছে কিন্তু গাড়ীখন মানে একদম দমদাৰ গাড়ী বনাই দিছে ন তেনেকুৱা তো এনেকুৱা মডিফাই ভালে লাগে কিন্তু অভাৰ এক্সেছ হৈ গ'লে ভাল নালাগে তো আপোনালোকক দেখুৱাই দিছোঁ চাওক কি ধুনীয়া ফিনিচিঙত আছে যদিহে কাৰোবাক বলেৰো লাগে তেন্তে আপোনালোকে ধুনীয়াকৈ আহি এই বলেৰোখন লৈ যাব পাৰিব কিমান টকাত নয়নদা 7,30,000 টকাত তো আপোনালোকক চাই লওক 7,30,000 টকাৰ এখন বলেৰো ৱেল এণ্ড গুড ফিনিচিঙত তো আৰু নেক্সট আহি যাম বলেৰো এইখন কিমান SLX হয় তোমাৰ 14 চনৰ হয় 2014 চনৰ কিমান দাম 4,50,000 টকাত এই মজা বন্ধুসকল চাই লওক 4,50,000 টকাত আপোনালোকৰ কাৰণে আজি নয়নদাই বলেৰো আনি থৈ দিছে আৰু পুনৰ এবাৰ কৈছোঁ যে দিয়া দামটো নহয় নেগোচিয়েবল হৈ যাব আৰু বাকীটো এচেসৰিজৰ কথা নয়নদা কোৱা আছে তোমাৰ ফালৰ পৰা আহিলে যিখিনি এচেসৰিজ মানে মেটৰ পৰা আদি কৰি হুইল কেপ ৰেইন গাৰ্ড ষ্টেৰিং কভাৰ আৰু পাৰফিউম এটা মজা তো বন্ধুসকল গম পালে যদিহে আপোনালোকে কৰ্মই জীৱন চেনেলটো চাই আহে সেইখিনি ফ্ৰী হৈ যাব আপোনালোকক নয়নদাই গোটেই এচেসৰিজ যি লাগে আপোনালোকে নয়নদাৰ পৰা আপোনালোকে লৈ যাব পাৰিব তো আৰু এতিয়া নেক্সট আহি যাওঁ নয়নদা কোনখন চুমু গ'ল্ড এইখন কোন চনৰ হয় এখন 15 চনৰ হয় 2015 চনৰ কিমান টকা এখন তোমাৰ 4 লাখ টকা 4 লাখ টকা তো বন্ধুসকল চাই লওক এখন চুমু বহুতে বিচাৰি থাকে আৰু অৰুণাচলতো এখন গাড়ী মানে বিৰাট ডিমাণ্ডেবল হয় যেনেকৈ চুমু আজিকালি মানে পাবলৈ নাই নয়নদা তো এখন কিমান দামটো কিমান কৈছিলে 4 লাখ টকা তো বন্ধুসকল চাই লওক 4 লাখ টকাত আপোনালোকে এই চুমুখন ঘৰলৈ লৈ যাব পাৰিব আৰু নেক্সট আহি যাওঁ নয়নদা কোনখন এখন আচ্ছা 2014 চনৰ এখন কিমান ৰাখিছে দামটো এখন দামটো তোমাৰ 4,50,000 টকা তো বন্ধুসকল চাই লওক এখন আপোনালোকে দেখিবলৈ পাইছে স্কৰপিঅ' তো এইখন আপোনালোকে পাই যাব 4,50,000 টকাত যদি কাৰোবাক লাগে আপোনালোকে সুন্দৰকৈ আহি পিনি লৈ যাব পাৰিব আৰু নেক্সট আহি যাওঁ নয়নদা এখন কিবা মানে খাটাৰনাক লাগে গাড়ীখন যে খাটাৰনাকে হয় এখন তোমাৰ 6 লাখ টকা পৰিব 6 লাখ টকা আৰু এইখন কোন চনৰ হয় 2017 চনৰ তো বন্ধুসকল চাই লওক 2017 চনৰ এখন চাফাৰী ষ্টৰ্ম হয় ন এখন চাফাৰী ষ্টৰ্ম হয় আপোনালোকে চাই লওক চাৰিওফালৰ পৰা এইটোৱে দেখুৱাই দিছোঁ আপোনালোকে যিসকলে আহিব নোৱাৰে তেওঁলোকৰ কাৰণে সুবিধা কৰি দিছোঁ অকণমান বোকা হৈছে সেইটো কাৰণে এইফালে যাব পৰা নাই আৰু নেক্সট আহি যাওঁ নয়নদা এইখন টাটা নেক্সন আৰু এইখন কোন 2010 চনৰ 2018 চনৰ এখন গাড়ী এখন কিমান দাম 5 লাখ টকা নেক্সনো 5 লাখ টকাত দিয়ে নেকি আজিকালি তো বন্ধুসকল চাই লওক নেক্সন আপোনালোকে পাই যাব 5 লাখ টকাত তো চাৰিফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ নেক্সন খুব এখন মানে বঢ়িয়া গাড়ী হয় আৰু দমদাৰ মানে সঁচাকৈ দম থকা এখন গাড়ী হয় নেক্সন
পইচা থকা হ'লেতো ময়ো লৈ গ'লোহেঁতেন, কিন্তু পইচা নাই, কি কৰিম আৰু। তো এইটোৱে আপোনালোককে দেখুৱাই দিছোঁ। আপোনালোকৰ সপোনটোৱে সফল হওক, ভগৱানৰ ওচৰত তাই প্ৰাৰ্থনা কৰিম। যদিহে কাৰোবাৰ পচন্দ হয় আপোনালোকে ধুনীয়াকৈ আহি পিনি এই নেক্সনখনো লৈ যাব পাৰিব। আৰু নেক্সট আহি যাওঁ, মানে ভিডিঅ'টো এতিয়াও খতম হোৱা নাই, মইতো ভাবিছিলোঁ নয়নদা খতমেই হৈ গ'ল নেকি বুলি। তো এতিয়াও শেষ হোৱা নাই, আৰু আছে গাড়ী। আৰু নেক্সট আহি যাওঁ নয়নদা, আৰু ধেৰ আছে গাড়ী আৰু আছে। আৰু মানে ধৰক ষ্টক এতিয়া ধৰা জেগা নাই আৰু খুবেই বোকা হৈ গৈছে, ঘৰতো আছে, ইয়াততো আছে এইখিনি, আকৌ ঘৰতো আছে। আৰু কিবা গাড়ী লাগিলে আপুনি কণ্টেক্ট কৰিব, বোলে হয়তো ইয়াত নাই, আছে, ঘৰতো থৈ দিয়া আছে, ভিডিঅ'ত দেখি নাপাব। যি গাড়ী লাগিলেও মানে কণ্টেক্ট কৰিলে হৈ যাব। আৰু নেক্সট আহি যাওঁ নয়নদা, কোনখনলৈকে যাওঁ? এইখন আহি যাওঁ এল্টো মজা। এইখন 800 এখন 18 চনৰ হয়, তোমাৰ 2018 চনৰ। দিয়া দামটো তোমাৰ 2,60,000, মানে কোৱা দামটো, দিয়া দামটো নহয়, কোৱা দামটো 2,60,000 টকা। বন্ধুসকল চাই লওক, এল্টো এখন আছে, আপোনালোকে এইদৰে দেখুৱাই দিছোঁ, 2,60,000 টকা। আৰু এইখিনিতে এটা কথা কৈ দিছোঁ, মানে অকণমান কি হয়, ভিডিঅ'টো অকণমান দীঘলীয়া হৈ যাব পাৰে। এইটো কাৰণে হয় আচলতে, কাৰণ চাৰিওফালৰ পৰা ঘূৰাই দিয়া হয়। কিছুমানে হয়তো বহুত দূৰৰ পৰা চাব পাৰে, আৰু গাড়ীখন অকণমান আগফালৰ পৰা যদি দেখুৱাই থৈ দিওঁ মানে চাবলৈ মন নাযাব পাৰে। সেইটো কাৰণে অকণমান ভিডিঅ'টো মানে দীঘলীয়া হৈ যাব পাৰে, সেইটো কাৰণে বেয়া নাপাব। কিন্তু চব ফালৰ পৰা আচলতে দেখুৱাইলে মানে মনৰ ছেটিছফেকশ্যন এটা থাকে, যিসকলে সঁচাকৈ ল'ম বুলি ভাবে। আৰু নেক্সট আহিছে নয়নদা, ক'ত গ'ল আপুনি? ইয়াতে আছে, এখনো আছে 18 চনৰ হয়। এখন এল্টো K10 অটো গিয়াৰ হয় খালি। আচ্ছা, এইখন এল্টো K10 কি ক'লে? অটো গিয়াৰ হয়, অটোমেটিক। অটোমেটিক গিয়াৰ হয়। এইখন কিমান চলিছে নয়নদা? এখনতো তোমাৰ চলাটো তোমাৰ 35,000 মান চলিছে। আচ্ছা, আৰু চনটো তোমাৰ 18 চনৰ, 2018 চনৰ। কিমান দাম ৰাখিছে এখন? এখন 3 লাখ টকা। 3 লাখ টকা। তো বন্ধুসকল, অটো গিয়াৰ বোলে। তো এইখন আপোনালোকে চাই ল'ব পাৰে, এল্টো K10 আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব 3 লাখ টকাত। অকণমান ফেচিলিটি দিছে আৰু অটো গিয়াৰ। তো চাৰিওফালৰ পৰা আপোনালোকক এইদৰে দেখুৱাই দিছোঁ এল্টো K10খন। অটো গিয়াৰটোৰ কি চিষ্টেম হে ময়ো নাজানোচোন, খুলিছে নে গাড়ীখন? চাওঁচোন, অটো গিয়াৰ মানে এইটো আছে ইয়াতে ড্ৰাইভিং, নিউট্ৰেল আৰু হেৰি থাকে, মানে চব মোড আছে মানে। তো আপোনালোকে চাই লওক, ক্লাছ নাই। ক্লাছ নাই, এয়া আপোনালোকে চাই ল'ব পাৰে। তো অট'মেটিক এখন এল্টো K10 ন? তো আপোনালোকৰ কাৰোবাক যদি পচন্দ হয় আপোনালোকে ধুনীয়াকৈ আহি লৈ যাব পাৰিব। নেক্সট আহি যাওঁ নয়নদা, কোনখন আছে? তোমাৰ ৱেগনাৰ 17 চনৰ হয়। আচ্ছা, ৱেগনাৰ VXI হয় এখন। এইখন কিমান দাম? এখন 4 লাখ টকা। 4 লাখ টকা। তো বন্ধুসকল চাই লওক, 4 লাখ টকাত আপোনালোকে যদি বিচাৰি আছে ৱেগনাৰ, তো আপোনালোকে আহি যাব পাৰিব। আৰু বাৰ কৈছোঁ, নেগচিয়েবল হ'ব, দামৰ কথা আপোনালোকে নিজে আহি পাতি ল'ব লাগিব। তো এয়া আপোনালোকক দেখুৱাই দিছোঁ ৱেগনাৰ। আৰু নেক্সট কোনখন দেখাব নয়নদা? আৰু নেক্সট আমি আৰু ফান আছে তোমাৰ, এখন ৱেগনাৰ আছে কম বাজেটতে, মানে আছে কম বাজেটত ৱেগনাৰ। মানে বহুত ধুনীয়া হয়, টিপটপ। আৰু তোমাৰ এণ্ড্ৰইড লাগি আছে, চব মানে ফিটিং আছে, চব এণ্ড্ৰইড চব লাগি আছে। আচ্ছা বন্ধুসকল চাই লওক, ইয়াৰ এণ্ড্ৰইডো আছে আপোনালোকে ৱেগনাৰত। আৰু ৱেগনাৰ দেখিছে মানে ওখ মানুহৰ কাৰণে বহুতেই ভাল। তো আপোনালোকে ৱেগনাৰখন লৈ যাব পাৰিব, এণ্ড্ৰইডো ফিটিং কৰা আছে। 30,000 টকাত লৈ যাব পাৰিব। 2,30,000 টকাত? 2,30,000 নয়নদাই খুব একদম এক্সাইটেড হৈ গৈছে 2,30,000 টকাত। তো সঁচাকৈ ৱেগনাৰ আপোনালোকে পাই যাব 2,30,000 টকাত। আৰু কোন চনৰ বুলি ক'লে? 2012 চনৰ ৱেগনাৰ আপোনালোকে 2,30,000 টকাত লৈ যাব পাৰিব। এণ্ড্ৰইড স্ক্ৰীণ টিনৰ সৈতে চব মানে আছে। আৰু নেক্সট আহি যাওঁ নয়নদা, কোনখন দেখুৱাব? আৰু এখন ভেন, এখন কিমান দাম নয়নদা? এখন তোমাৰ 2,40,000 পৰিব, 16 চনৰ হয়। 16 চনৰ। আৰু এইবিলাক ফাইনেন্স হৈ যায় নেকি? ফাইনেন্স হৈ যাব ন? 2 লাখ কিমান ক'লে? 2,40,000 টকা। আৰু কোন চনৰ হয় এখন? 16 চনৰ। তো বন্ধুসকল চাই লওক, 2,40,000 টকাত আপোনালোকে পাই যাব ভেন 2016 চনৰ। এয়া চাওক, চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক সুন্দৰকৈ। আৰু নেক্সট আহি যাওঁ নয়নদা, কোনখন দেখুৱাব? এখন সুইফ্ট আছে। সুইফ্ট হয়। কোন চনৰ বুলি ক'লে? 2000। এইখন নতুন মডেল, 2019 চনৰ। আৰু এইখন দিয়া দামটো নয়নদা? 5.5 লাখ পৰিব। 5.5 লাখ টকা। হয়। তো বন্ধুসকল চাই লওক, 5.5 লাখ টকাত আপোনালোকে যদি বিচাৰি আছে চুইফ্ট, তেন্তে আপোনালোকে আহি পিনি লৈ যাব পাৰিব। গাড়ীৰ কণ্ডিশ্যন ধুনীয়া দেখিছোঁ, গাড়ী চিকচিকাই আছে। যদিহে কাৰোবাক লাগে তেন্তে আপোনালোকে আহি যাব পাৰিব ডাইৰেক্ট জিন্তুছ কাৰ ৱৰ্ল্ডলৈকে। আৰু আহি পিনি সুন্দৰকৈ আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব এই মজা চুইফ্ট গাড়ীখন। আৰু নেক্সট আহি যাওঁ নয়নদা, কোনখন? চুইফ্ট ডিজায়াৰ চব মানে হেৰি কৰি ৰাখিছে ন? চুইফ্ট ডিজায়াৰ চব লাইন বাই লাইন। এল'ই হুইল লাগি আছে। চাই লওক, চুইফ্ট ডিজায়াৰ এল'ই হুইলৰ সৈতে আপোনালোকে যদি বিচাৰে তেন্তে এল'ই হুইলৰ সৈতে পাই যাব এই চুইফ্ট ডিজায়াৰখন। এইখন নয়নদা কোন চনৰ হয়? 16 চনৰ হয়। 2016 চনৰ। আৰু কিমান ৰাখিছে এইখন দাম? এখন তোমাৰ 4,30,000 পৰিব। 4,30,000 টকা। তো বন্ধুসকল চাই লওক, 4,30,000 টকাত এই গাড়ীখন আপোনাৰো ঘৰত গৈ
মানে লৈ যাব পাৰিব আপোনালোকে নিজৰ ঘৰততো দেখিছে পুৰা ধুনীয়া কণ্ডিশ্যনত আছে চবফালে এলয় হুইল তো মজা বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে জিন্তুছ কাৰ ৱৰ্ল্ডৰ ছেকেণ্ড পাৰ্টটো আৰু সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ নয়নদাই কৈছে যে যিসকল মানুহ আহিছে তেওঁলোকৰ পৰা খুব ধুনীয়া ৰেছপন্স পাইছে আৰু লগতে যিসকলে ফোন কৰে তাৰ পৰা কিমান কৈছিলে ইয়াৰ ফাৰ্ষ্ট পাৰ্টটোত কৈছিলে আপোনালোকৰ প্ৰায় 90% মানুহে গাড়ী লৈ গৈছে 90% মানুহে লৈ গৈছে আৰু যোনখিনি ফোন কৰে মানে যোনখিনি ফোন কৰিছে মানে খুব ধুনীয়াকৈ ফোন কৰিছে এনেই কথা বতৰা জানিব বিচাৰে কিছুমানৰ হয়তো ল'বলৈ বিচাৰে নল'লেও তেখেতে যদি জানিব বিচাৰে যে ধৰক দুদিনমান পাছত অলপ তেনেহ'লেও ফোন কৰিব পাৰে একো মানে হেৰি নাই মানে ধৰা বোলে এখন গাড়ী কিমান কি চব ধুনীয়া জানিব পাৰে আপোনালোকে মানে জানিবলৈ আপোনালোকে ধৰক দুদিনমান পাছতো ল'ব পাৰে তেতিয়া ধৰক এখন গাড়ী আছে নেকি আপডেট মানে আপুনি জনাই দিলে সুধি ল'ব পাৰিব তো যিকোনো আপোনালোকে যদি আপডেট বিচাৰে তেন্তে নয়নদাৰ ফোন নম্বৰ স্ক্ৰীণত দিয়া থাকিব ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ধুনীয়াকৈ নয়নদাক আপোনালোকে কল কৰি ল'ব পাৰিব আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছোঁ যে নয়নদাৰ ব্যৱহাৰ পাতি প্ৰথম কথা আপোনালোকে ভাল পাব তো সেইটো কাৰণে মই সদায় নয়নদাৰ কাৰণে প্ৰিফাৰ কৰোঁ যিকোনো মানুহক দৰকাৰ হ'লে মই নয়নদালৈ মই পঠিয়াই দিওঁ গাড়ী চাড়ী যদি কাৰোবাক লাগে এটা নিজৰ এটা বিশ্বাসৰ মাজত মই আচলতে সেইটো পঠিয়াওঁ তো আপোনালোকে নিজে আহি পিনি ধুনীয়াকৈ নয়নদাৰ লগত কথা পাতি মেলি লৈ যাব পাৰিব তো ব্যৱহাৰেই মেইন নয়নদা আৰু সেইটোৱে ব্যৱহাৰে পৰিচয় তেন্তে বন্ধুসকল ইমানেই আছিলে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব যদি সেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ সকলোৱে এখন ঘৰত গাড়ী হওকচোন ভাল লাগিব কিবা এটা ন সকলোৱে উন্নতি হোৱাটো বিচাৰোঁ তেন্তে যদি সিমানে আৰু তেন্তে আজিলৈ ধন্যবাদ জয় আই অসম